Hello everyone, welcome back to my YouTube channel. মই কমলাই আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো এটি নতুন ভিডিও। I hope আপোনালোকে এই ভিডিওটো চাই ভাল পাব। নিশ্চয়কৈ গমেই পাইছে মই কিহক লৈ ভিডিওটো বনাইছো বা বনাব ওলাই আছো। একচুয়ালি মই গুৱাহাটী যাবলৈ কেদিনমান হ'ল। এই ভিডিওটো মই আগতে দিম বুলি ভাবিছিলো কিন্তু মই গুৱাহাটী যোৱাৰ আগতে যিখিনি মানে ক্লিপছ বনাই ৰাখিছিলো সৰু সৰুকৈ তাৰে কেইটামান ক্লিপছ মানে ডিলিট হৈ গৈছিল দুৰ্ভাগ্যবশতঃ কিন্তু তাৰ পিছত ভাবিলো মই এডিটিং নকৰো আৰু কিন্তু যোৱাকালি এবাৰ চাই থাকোতে মানে ভিডিওটো মিলি গ'ল তো তাকে মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো চেষ্টা কৰিছো দিবলৈ গতিকে কেনেকুৱা পালে প্লিজ হেকত কমেন্ট বক্সত জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব লগতে মোৰ ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো বলক আমি ওলাইছো এয়া আমি যাবলৈ ওলাইছো এতিয়া ৰাতিপুৱা 8:30 বজাত আমি ঘৰৰ পৰা ওলাইছিলো দাদা মা আৰু মই আমি গৈ আছো গুৱাহাটীলৈ বজাৰ কৰিব বজাৰ মানে বিয়াৰ যেটো কাপোৰ কানিৰ বজাৰ নহয় সোণৰ কিবা এটা বস্তু কিনিবলৈ ৰৈ গৈছিলে তাৰ বাবে আমি গৈ আছো আৰু আপোনালোকে জানেই সোণৰ যেটো ৰেট হেটো আপস এণ্ড ডাউন হৈয়ে থাকে তো আপোনালোকে সময়ক ৰৈ নাথাকিব আৰু যেহেতু মোৰ বিয়াৰ বাবে মাত্ৰ মাজত কেইটামান মাহ বাকি আছে তো মা দেউতাই অকমান লাহেকৈ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু কৰিবও লাগিব কাৰণ যিকেটা মাহ আছে কেনেকৈ পাৰ হ'ব গমেই নাপাম সেই কাৰণে জুগাৰখিনি লাহে লাহেকৈ কৰি থাকিব লগা হৈছে আৰু এয়া আমি আমাৰ যেটো ডেষ্টিনেশন আছিল ফাৰ্স্ট তাত আমি গৈ পালো আমাৰ ডেষ্টিনেশনটো আছিল মানিকচন্দ যেটো জুৱেলাৰী আমি প্ৰথমতে সোমাইছো আৰু আই হোপ যাতে নিজৰ পছন্দ মতে পাও কিবা এটা কিনিবলৈ প্ৰথমতে আৰু তাত সোমোৱাৰ পিছত দেখিলো মানে কালেকচনবোৰ ইমান এটা মানে ভাল লগা নাই মোৰ সেই কাৰণে আমি তাৰ পৰা ওলাই নেক্সট এখন জুৱেলাৰী শ্বপলৈ গৈ আছো এতিয়া একচুয়ালি মই ভাবিছিলো যে মোৰ তাতে কিবা নহয় কিবা এটা পছন্দ হৈ যাব কিন্তু ইমান এটা খাস নাছিলে মানে মোৰ পছন্দ হোৱা নাই তো তথাপিও মই তাত এটা সিলেক্ট কৰি আহিছো যদি মই বেলেগত নাপাও তেতিয়াহলে মই তাৰ পৰাই লৈ লম বুলি বাহিৰত বহুত ৰ'দ আছিল আৰু এতিয়া আমি গৈ আছো আপোনাৰ জিএস ৰোডত থকা এখন যেটো সেনকো গোল্ড এণ্ড ডায়মণ্ড জুৱেলাৰী শ্বপ আছে তাতে গৈ আছো আৰু আশা কৰো ইয়াত যাতে মনে বিচৰা ধৰণৰ কিবা এটা পাও আৰু মোৰ ফাৰ্স্ট ইয়াত হুমাই লাগিছিলে কিবা এটা পছন্দ এটা হ'ব আৰু ইয়াৰ যেটো কালেকচন আছিল খুব ধুনিয়া আছিল ভাল ভাল আছিল কালেকচন আৰু আমাক চাব দিছিলে কেনেকুৱা ধৰণৰ কি লাগে দাদা তলতে আছিল হি অহাই নাছিল কাৰণ ভাবিছিল সাগে মানে পছন্দ ইয়াতো নহব তাৰ পিছত আমি দাদাক মাতিলো ওপৰলৈ যে ইয়াৰ পৰাই লম বুলি আৰু ইয়াত যিবোৰ ডিসপ্লে কৰা আছে এইবোৰ গটেখিনি 22 কেৰেটেৰে বনোৱা কিছুমান 18 কেৰেটৰো আছে আৰু যদি আপোনালোকে অৰ্ডাৰ দি বনাব বিচাৰে তেতিয়া 24 22 আপোনালোকৰ ইচ্ছা অনুযায়ী দিব পাৰে হেকত বহুত ভাবি চিন্তি উঠাৰ পিছত এটা ডিসিজন ললো মানে বস্তুখিনি আমি অৰ্ডাৰ কৰিলো ইয়াত এতিয়া বিলিং হৈ আছে সো ইয়া ফাইনালি ললো কিবা এটা নিজৰ পছন্দত ভাল লাগিছে আপোনালোকে যদি বিচাৰি আহিব পাৰে আৰু এতিয়া আহিছো আমি খাবলৈ আৰু এয়া মোৰ মা আৰু এতিয়া আমি অৰ্ডাৰ কৰিছিলো আহি পালে খুব জোৰে ভোক লাগিছিল কাৰণ ৰাতিপুৱা এখন ৰুটি খাই আহিছিলো আমি আৰু এয়া মোৰ মাৰ টিফিন ওলাইছে মায়ে মানে বাহিৰত নাখায় সেই কাৰণে এনেদৰে পেকিং কৰি লৈ আনিব লগা হয় ঘৰৰ পৰা তো গতিকে এতিয়া আমি অলপমান আহাৰ গ্ৰহণ কৰো আপোনালোকে চাই থাকক সো আমি খাই লৈ উঠিলো আৰু যেটোকে আমি ঘৰো যাব লাগে আৰু দেৰিও হৈ গৈছিল তো আমি খৰধৰকৈ ওলাইছো আৰু
আৰু এতিয়া আমি যাম ওচৰতে থকা এখন বিশাল মাৰ্কেটত, কাৰণ বেলেগ বস্তু নহয়, কিটচেনৰ কিছুমান বস্তু কিনিবলগীয়া আছিলে। তো আহিছোঁ যিহেতুকে একেবাৰে লৈয়ে যাওঁ বুলি আমি ইয়াত সোমালোঁ। সো ফাইনেলি আমাৰ বিশালৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আমি বিশালৰ পৰা ওলাই ঘৰলৈ গৈ আছোঁ। যিহেতু আমি 6 মাইল হৈ ঘৰলৈ গৈ আছিলোঁ আৰু এই কলেজৰ যিটো ৰাস্তাটো দেখি বৰ মনত পৰি গ'ল, মানে IHMৰ কলেজখন অকণমান ভিতৰত আছে, যিহেতু ইয়াত বহুতো স্মৃতি জড়িত হৈ আছে আৰু সেইকাৰণে দেখিয়ে মোবাইলটো উলিয়াই লৈ ভিডিঅ'টো অকণমান কৰি ল'লোঁ। এয়াই আছিলে মোৰ আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকক ভাল লাগিছে, আৰু যদি ভাল লাগিছে তেন্তে প্লিজ কমেণ্ট বক্সত জনাব, আৰু আগলৈ মই আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ বাবে ধন্যবাদ।